এজন বিজেপিৰ শুভাকাংক্ষী বা মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী হিচাপে এটা বিজেপি আৰু এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'বলৈ ওলাইছোঁ। ত' মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যিটো বাইক দিছিলে যে দিলবাৰ মহবুল হকৰ দৰে মানুহবিলাকক খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে, এই যিটো জেদত যেনেকুৱা জেদৰ কথাষাৰ কৈছে বা এই কথাষাৰে যিটো সমাজখনলৈ মেছেজ যাব, যিটো বাৰ্তা যাব, বহুত বেয়া মেছেজ এটা গুচি যাব মুখ্যমন্ত্ৰীৰ হকে হওক বা বিজেপিৰ হকে হওক। কাৰণ কিয় চাওক, আইন আদালতৰ ওপৰত কোনো নহয়। আইন আদালতে যদি মহবুল হওক বা এনেকুৱা ধৰণৰ ব্যক্তি যদি কিবা ভুল কৰিছে তেওঁলোকক শাস্তি দিয়ক, তাক শাস্তি দিব পাৰে। দিলবাৰ হ'ল, মহবুল হ'ল, যদি কিবা ভুল কৰিছে তেওঁ আইন আদালতে শাস্তি দিব। কিন্তু আইন আদালতৰ ওপৰত কোনো মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তেখেত যিমানে পাৱাৰফুল মানুহ নহওক কিয় আইন আদালতৰ ওপৰত হ'ব নোৱাৰে। আৰু এটা কথা ক'ব বিচাৰোঁ এজন মুখ্যমন্ত্ৰীৰ ভাল শুভাকাংক্ষী হিচাপে, কাৰণ আজিলৈকে বিজেপিৰ বাহিৰে বেলেগক ভোট দিব নাই। সেইবুলি যে সকলো কথাতে মুখ্যমন্ত্ৰী মহোদয়ক মানে কথা ক'ব নোৱাৰিম বা ভয়ো লাগে আজিকালি ক'লে যদি কিবা এটা আমাকো কৰি দিয়ে, কিন্তু সেইবুলিও মুখ্যমন্ত্ৰীৰ ভুলটো আমি ক'বলৈ বিচাৰোঁ। কাৰণ এইবিলাক বস্তুৱে আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ, দুই এষাৰ কাৰোবাৰ লগত কথা পাতোঁ, সৰু মানুহ হিচাপত আমি গম পাওঁ যে বৰ্তমান সময়ত মানুহে বিজেপিক কিমানখিনিলৈ বেয়া পায়। আৰু কিয় বেয়া পায় এইটো নকয় যে বিজেপিয়ে কোনো কাম কাজ কৰা নাই, ভাল কাম কাজ কৰিছে, কিন্তু তাৰপিছতো বিজেপিক মানুহে কিয় বেয়া, এই যিবিলাক কথা, এই কথাবিলাকে সমাজত এটা বহুত বাৰ্তা যায়। এইটো এটা কম সৰু কথা কোৱা নাই। এইটো কথা চাব আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে। এজন মুখ্যমন্ত্ৰীয়ে কৈছে যে দিলবাৰ মহবুলৰ দৰে মানুহবিলাকক শেষ কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে, আৰু বিজেপিয়ে আকৌ শেষ কৰিব নোৱাৰে। তেওঁলোকৰ হয় আইন আছে, পাৱাৰ আছে, আজিৰ দিনত আপোনাৰ গোটেই আছে, ডিচিৰ পৰা এছ পিৰ পৰা গোটেই আজি মুখ্যমন্ত্ৰীৰ হাতত আছে, বহুত পাৱাৰ আছে। কাৰোবাক শেষ কৰিম বুলি ক'লে শেষ কৰিব পাৰে। কিন্তু এজন মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ বাইক দিয়ে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ যিবিলাক ফলোৱাৰ্ছ আছে, মুখ্যমন্ত্ৰীক যিবিলাকে ভাল পায়, যিবিলাক উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে কেনেকুৱা ধৰণৰ বাৰ্তা যাব, সমাজত এটা কেনেকুৱা ধৰণৰ কথা যাব যে এজন অভিভাৱক, তেওঁ আমাৰ অসমৰ অভিভাৱক হয়, তো সকলো মানুহৰে তেওঁ হেৰি হয়। অকল যে তাক বিজেপি কোনোবাই ভোট দিছে বুলি যে বিজেপিৰ অভিভাৱক সেনেকুৱা নহয়। বিজেপি ভোট দিয়া মানুহখিনি মুখ্যমন্ত্ৰী নহয়, তেওঁ সকলোৰে মুখ্যমন্ত্ৰী হয়। তো আইন আদালতে যদি কোনোবাই কিবা ভুল কৰিছে তেওঁ শাস্তি নিশ্চয় দিব। কিন্তু মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ যদি কথা কয়, এই কথাটোৱে সমাজত এটা বহুত বেয়া মেছেজ গুচি যায়। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, এজন ভাল পোৱা মানুহ হিচাপত যে তেওঁৰ সোঁফালে বাওঁফালে থকা মানুহবিলাকে নক'ব পাৰে এই কথাবিলাকে, কিন্তু মুখ্যমন্ত্ৰীকো ক'ৰবাত না ক'ৰবাত কিন্তু ক্ষতি কৰিব বা ক্ষতি কৰি আছে, তেওঁৰ যিমান জনপ্ৰিয় নাথাকে, যিমান শক্তিশালী নহওক কিয়। আৰু এটা কথা কওঁ, এই কথাবিলাকে কিন্তু এনেকুৱা নহয় যে মুখ্যমন্ত্ৰীটো সদায় থাকিব, তেওঁৰ মৃত্যুৰ নমৰা পৰ্যন্ত থাকিব। এনেকুৱা নহয় যে পাৱাৰ সদায় থাকে, আজি আছে হয়তো তেওঁৰ কালি পাৱাৰ নাথাকিব পাৰে। আৰু এই কথাবিলাকে যাতে তেওঁকো যাতে ৰিটায়াৰমেণ্টৰ পিছত যাতে তেওঁকো এই কথাবিলাকৰ কাৰণে তেওঁৰ বেয়া লগা অৱস্থা নহয়, তেওঁৰো যাতে বেয়া লাগে এই কথাবিলাকৰ কাৰণে, তেওঁ অনুশোচনা নকৰে এই কথাবিলাকৰ কাৰণে। তো মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, তেওঁক মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপুনি এনেকুৱা ধৰণৰ কথা নক'ব য'ত সমাজখনলৈ এটা বেয়া মেছেজ যায় বা মানুহে বেয়া হয়। কিছুমান মানুহে ভাল পাব পাৰে, হাততালি মাৰিব পাৰে, যিবিলাক কিছুমান অন্ধভক্ত থাকে বা কিছুমান একদম যি কয় তাকে শুনে, কিন্তু কোনটো ভাল কোনটো বেয়া আমি যিমানখিনি নাজানিলেও অলপ হ'লেও জানা হৈছোঁ বা অলপ হ'লেও জ্ঞান আছে, যিটো আমি ভালটো ভাল বা বেয়াটো বেয়া বুলি ক'ব পাৰি। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক মই ৰিকুৱেষ্ট কৰিছোঁ, মই কোনো বেয়া হিচাপত কথাখিনি ক'বলৈ যোৱা নাই, যে আপুনি এনেকুৱা ধৰণৰ যে কাৰোবাক শেষ কৰি দিম এনেকুৱা ধৰণৰ যাতে বাইক নেক্সট টাইম নিদিয়ে, কাৰণ এইটো এটা বহুত বেয়া মেছেজ সমাজখনলৈ গুচি যায়। তো আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি এজন আমাৰ অসমৰ অভিভাৱক হয়, আৰু আপোনাৰ যিবিলাক কথা কয় সেইবিলাক আপোনাক বহুতে ফ'ল' কৰে। থেংক ইউ, ধন্যবাদ।